আজি আমি কোকৰাঝাৰ প্ৰেছ ক্লাবত নিখিল বড়ো ছাত্ৰ সন্থাই আমি আজি প্ৰেছ মিট অৰ্গেনাইজ কৰিছোঁ। আজি আপোনালোক সকলোলৈ ইয়াত উপস্থিত সকলো মিডিয়া পাৰ্চনেলিটিছক জাৰ্ণালিষ্টক আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা শুভেচ্ছা যাচিছোঁ। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা এটা মূল বিষয় লৈ আমি প্ৰেছ মিট কৰিছোঁ। মূল বিষয়টো হ'ল যে আজি নিখিল বড়ো ছাত্ৰ সন্থা দীৰ্ঘদিনীয়াৰ পৰা আমি গুণযুক্ত শিক্ষাৰ কাৰণে কোৱালিটি এডুকেশ্যনৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন ৰকমৰ প্ৰগ্ৰাম আমি লৈ আহিছোঁ। তেনেধৰণে আমি বিচাৰিছিলোঁ যে আমাৰ এই অঞ্চলত বিশেষকৈ অসমত য'ত য'ত আমাৰ বড়োবিলাকে বসবাস কৰে এই অঞ্চলৰ পৰা আমি বিচাৰিছিলোঁ বা আমি বহুত সময়ৰ পৰা আমি এনেকুৱা এটা এক্সপিৰিয়েঞ্চ পাই আহিছিলোঁ য'ত মানে আমি নিখিল বড়ো ছাত্ৰ সন্থা বিচৰা নিচিনা স্কিল্ড বা কোৱালিফাইড বা কোৱালিটি এডুকেশ্যন লৈ কোনোবা আমাৰ অঞ্চলৰ ব্যক্তিয়ে আজি চিভিল ছাৰ্ভিচত সক্ষম হোৱাৰ যি প্ৰচেষ্টা সেইটো আমাৰ এই অঞ্চলত বহুত কম হৈ আছে বা বিভিন্ন বছৰত এইটো বছৰতো আমাৰ গেপ হৈ গৈছে UPSCৰ দ্বাৰা চিভিল ছাৰ্ভিচ এক্সামৰ উৎপন্ন হোৱাৰ কাৰণে। তো ইয়াৰ কাৰণে আজি নিখিল বড়ো ছাত্ৰ সন্থাই আমি এটা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ যে অনাগত দিনত অহা 25 তাৰিখৰ পৰা আমি কোকৰাঝাৰৰ পৰা ষ্টাৰ্ট কৰি এটা চিভিল ছাৰ্ভিচ অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম নিখিল বড়ো ছাত্ৰ সন্থাই ৰাখিছে। তো ইয়াৰ কাৰণে এই উদ্দেশ্যটো হ'ল যে আমাৰ এই অঞ্চলৰ যিমানখিনি গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট যিমানখিনি এছপাইৰিং ষ্টুডেণ্ট বা কেণ্ডিডেটছবিলাকে UPSCৰ কাৰণে বা যিকোনো চিভিল ছাৰ্ভিচৰ কাৰণে ৰেডি হৈ থাকে বা ৰেডি মানে এক্সাম দিয়াৰ কাৰণে ৰেডি প্ৰিপাৰেশ্যন কৰিব চেষ্টা কৰে তেওঁবিলাকৰ কাৰণে আমি এটা অৰিয়েণ্টেশ্যন কাম এৱেৰনেছ প্ৰগ্ৰাম লৈছোঁ, য'ত আমাৰ এই প্ৰগ্ৰামটো ইনাগুৰেট কৰিব 25 তাৰিখৰ দিনা কোকৰাঝাৰত হীৰেন নাথ ডাঙৰীয়া তেখেতে ADGP SB হয় অসমৰ। তো তেখেতক এজন IPS অফিচাৰ হয়। ইয়াৰ কাৰণে আমি লগতে এই অঞ্চলৰ আমাৰ চাকৰি কৰি থকা বহুত চিভিল ছাৰ্ভেণ্টছবিলাকে আমাক সহায় কৰিব। তো এই প্ৰগ্ৰামত আৰু বিভিন্ন গেষ্ট স্পিকাৰ আমি ৰখা হৈছে। এটা IAS ইনষ্টিটিউটৰ বিকন IAS ইনষ্টিটিউট বুলি দিল্লীৰ পৰা এজন ফেকাল্টি আহিব। তেওঁবিলাকে প্ৰিপেৰেশ্যনৰ কাৰণে যিমানখিনি এৱেৰনেছ হ'ব লাগে, কেনেধৰণে প্ৰিপেয়াৰ কৰিব লাগে, কেনেধৰণে আমাৰ কেণ্ডিডেটবিলাকে এৱেৰ হ'ব লাগে যে চিভিল ছাৰ্ভিচৰ কাৰণে কি কি প্ৰিপেৰেশ্যনৰ দৰকাৰ প্ৰয়োজন পৰে। ইয়াৰ কাৰণে আজি এই বিকন IASৰ এজন ফেকাল্টি আমাৰ লগত থাকিব। ঠিক 25 তাৰিখৰ পৰা ইনাগুৰেট কৰি কোকৰাঝাৰৰ পৰা 26ত বিজনীত হ'ব আৰু 27ত মুছলপুৰত হ'ব, তাৰ পাছত 28ত ওদালগুৰিত হ'ব আৰু 29ত তেজপুৰত হ'ব, 30 তাৰিখত 30 জুনত গুৱাহাটীত হ'ব। তো আজি এই 6 দিনীয়া কাৰ্যসূচী আমি এদিনৰ কাৰণে লোৱা হৈছে, কিয়নো আমি অৰিয়েণ্টেশ্যনে কৰিম, এৱেৰনেছ কৰিম। আমাৰ এছপাইৰিং কেণ্ডিডেটবিলাকে আমি অলৰেডি চাৰ্কুলেট কৰি দিছোঁ। আজিও আপোনাৰ লগৰ দ্বাৰা আমি সেইটোৱে ক'ম যে যোনবিলাক কেণ্ডিডেট আৰু এছপাইৰিং কেণ্ডিডেটবিলাকে এই প্ৰগ্ৰামত যদি পাৰ্টিচিপেট কৰিব বিচাৰে তেওঁবিলাকে আজি এটা গুগল ফৰ্মৰ দ্বাৰা ৰেজিষ্টাৰ কৰিব পাৰে আৰু এইটো টোটেলি ফ্ৰী। যে গুগল ফৰ্ম অলৰেডি আমি লিংক চাৰ্কুলেট কৰি দি আছোঁ আৰু আপোনালোকৰ এই প্ৰেছ মিটৰ দ্বাৰা আমি ইয়াৰ লিংকটো পেষ্ট কৰি দিছোঁ। সেইটো লিংকৰ দ্বাৰা যিকোনো ষ্টুডেণ্টে যিকোনো কেণ্ডিডেটে ইণ্টাৰেষ্টেড কেণ্ডিডেটে এই লিংকত ৰেজিষ্টাৰ কৰি আমাৰ প্ৰগ্ৰামত পাৰ্টিচিপেট কৰিব পাৰিব। আৰু যিকোনো সহায়ৰ কাৰণে ইয়াৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, 3টা মোবাইল নাম্বাৰ দিছোঁ আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা। আৰু লগতে আজি এই যিটো অভাৱ যে আমাৰ অঞ্চলত আমাৰ লোকেলৰ অসম লেভেলতে এই বছৰতো আমি UPSCৰ মানে পাছ কৰিব পৰা IAS অফিচাৰ হ'ব পৰা বা IPS অফিচাৰ হ'ব পৰা আমাৰ এই বছৰতো বহুত আমাৰ অসমৰ কাৰণে দুখিত। ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই সেইটোৱে বিচাৰোঁ যে আমাৰ বড়ো ইউথছবিলাকো আমাৰ লগত এনেকুৱা পৰ্যায়ত আহিব লাগে, যিকোনো চিভিল ছাৰ্ভিচটো ক্ৰেক কৰিব পৰাৰ কাৰণে এৱেৰনেছ থাকিব লাগিব আৰু হাৰ্ডৱৰ্ক কৰিব লাগিব। ইয়াৰ কাৰণে আমি এই অৰিয়েণ্টেশ্যনটো কণ্টিনিউৱাছলি নিখিল বড়ো ছাত্ৰ সন্থা আমি লৈ থাকিম, যিটো আমাৰ মিছন স্কিল এণ্ড কোৱালিটি এডুকেশ্যনৰ লগত এইটো এটা প্ৰগ্ৰাম। তো ইয়াৰ কাৰণে আমি আপোনালোকৰ দ্বাৰা আজি সেইখিনি প্ৰেছ নোটৰ দ্বাৰা সেইখিনি কথা আমি আপোনালোকৰ ওচৰত ৰাখিলোঁ
আৰু আমি আশা কৰিছোঁ যে বিভিন্ন কেণ্ডিডেটে বিভিন্ন ইণ্টাৰেষ্টেড কেণ্ডিডেটে আমাৰ লগত এইটো প্ৰগ্ৰামত সহযোগ কৰিব আৰু এটেণ্ড কৰিব কিয়নো বহুত এৱেৰনেছ আমাৰ এই অঞ্চলত লাগে UPSC বা যিকোনো চিভিল ছাৰ্ভিচত এপিয়াৰ কৰিবৰ কাৰণে প্ৰিপেৰেশ্যনৰ যি প্ৰয়োজন সেইখিনি জানিবৰ কাৰণে বহুতখিনি এইটো হেল্পলাইন বা যিকোনো প্ৰকাৰৰ সহায়ৰ কাৰণে এই প্ৰগ্ৰামত এটেণ্ড কৰাৰ কাৰণে আমাৰ ইয়াত নাম্বাৰ দিয়া আছে প্ৰথমটো হ'ল 86384721169 আৰু নেক্সট হ'ল 86385596117 আৰু 3 নম্বৰ হ'ল 943512300001 তো সেইখিনি 3টা মোবাইল নম্বৰ আমি আজি দিছোঁ ইয়াৰ কাৰণে গুগল ফৰ্মৰ দ্বাৰা ৰেজিষ্টাৰ কৰিব আৰু কিবা এটা অসুবিধা পালে আমাৰ এই নম্বৰত যোগাযোগ কৰি সহায় বিচাৰিব পাৰিব আমাৰ এইটো ফাৰ্ষ্ট ফেজৰ কাৰণে আমি প্ৰথম টাৰ্গেট লৈছোঁ কণ্টিনিউৱাছলি 6 ডেজ আৰু এই 6 ডেজত বিভিন্ন জাগাত হ'ব এইটো আকৌ মই ৰিপিট কৰিছোঁ 25ত কোকৰাঝাৰত ইনাগুৰেট হ'ব তেনেদৰে 26ত বিজনীত হ'ব 27 মুছলপুৰ আৰু 28ত ওদালগুৰি 29ত তেজপুৰ হ'ব আৰু 30th জুনত গুৱাহাটীত হ'ব তো এই 6টা দিনত 6টা ডিফাৰেণ্ট লোকেশ্যনছত আমি এই প্ৰগ্ৰামটো ঠিক কৰিলোঁ আৰু অনাগত দিনত ছেকেণ্ড ফেজৰ কাৰণে আমি গোটেই অসমত য'ত য'ত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগতে আমি সেই প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিম ইয়াত আমি পাৰ্টিচিপেশ্যন আজিলৈকে গুগল ডকুমেণ্টছৰ দ্বাৰা গুগল ফৰ্মৰ দ্বাৰা ইয়াত ৰেজিষ্টাৰ হৈছে বহুতখিনি ষ্টুডেণ্টে আমি এক্সপেক্ট কৰিছোঁ যোনটো লোকেশ্যনত আমি ল'ম তাতে যিমানখিনি একমডেশ্যন হ'ব পাৰে আমাৰ হলৰ একমডেশ্যনটো মেক্সিমাম 300লৈকে আমাৰ এই অঞ্চলত হল আছে ইয়াৰ কাৰণে আমি এক্সপেক্ট কৰিছোঁ যে মোৰ দেন 250 ইয়াত পাৰ্টিচিপেণ্টছ আমাৰ আহিব ইয়াৰ কাৰণে আমি সেইটো আমি সাজু আছোঁ